মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণী ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় 4 খেল ধেমালি এইটো পাঠ পঢ়িম। আৰু ইয়াত এটা ছবি দিয়া আছে, ছবি চাই কথা পাতো আহা। ছবিটো চাবলৈ কৈছে আৰু কথা পাতিবলৈ কৈছে, বুজিবলৈ কৈছে। এইটো এটা বিদ্যালয় আৰু এইটো বিদ্যালয়ৰ খেলপথাৰ। ইয়াত বহুতো ছাত্ৰ ছাত্ৰীয়ে খেলি আছে আৰু শিক্ষকে শিকাই দি আছে। ইয়াত অলং দলং খেলি আছে, ফুটবল খেলি আছে, হাৰি ভঙা খেলি আছে, ইয়াত বিস্কুট খোৱা খেল খেলি আছে, ইয়াত শিক্ষকে কিবা শিকাই আছে, এইটো খেলি আছে। এনেকৈ আমালোকে ভালকৈ ছবিটো চাই ল'লোঁ আৰু বুজি ল'লোঁ। এতিয়া আমালোকে এই খেল ধেমালিৰ কোৱেশ্চন এনচাৰবিলাক পঢ়িম। চিহ্নটো হৈছে য়কাৰ। য়কাৰ দি কিছুমান শব্দ দি আছে, এইবিলাক পঢ়িব লাগিব। শুনি ক আহা। কাব্য, নাট্য, বিদ্যা, নৃত্য, সত্য, বাদ্য, সাধ্য, ৰাজ্য। তাৰপিছত কৈছে শুন আৰু গাওঁ আহা। এইটো শুনিবলৈ কৈছে আৰু ক'বলৈ কৈছে। সজ লৰাই পাঠ্যপুথি নিয়াৰিকৈ থয়, ধৈৰ্য ধৰি কাম কৰিলে অসাধ্য সাধন হয়। পঢ়াৰ বলত বিদ্যা লাভে মন সবল কৰে, আজৰি পৰৰ নৃত্য গীতে মন ফৰকাল কৰে। এনেকৈ পঢ়িব লাগিব। পদ্যটোত থকা য়কাৰ যুক্ত শব্দবোৰ ঘেৰ দিয়া। য়কাৰ যুক্তবোৰ ঘেৰ দিবলৈ কৈছে। ইয়াত আছে য়কাৰ আছে পাঠ্যপুথি, অসাধ্য, বিদ্যা, নৃত্য, এইবিলাকত ঘেৰ দিবলৈ কৈছে। তাৰপিছত দিয়া আছে তলত দিয়া শব্দবোৰ পঢ় আৰু লিখ আহা। এইবিলাক পঢ়িবলৈ কৈছে আৰু লিখিবলৈ কৈছে তলত। শিষ্য, শস্য, পূৰ্ণ, পাঠ্য, শৌৰ্য, পূজ্য, দাহ্য, লেজ্জ। ইয়াত উচ্চাৰণটো জ কৈ পঢ়িব লাগিব, এনেকৈ লেজ্জ। এই চিহ্নটোৰ নাম হৈছে ৰকাৰ। এইটো দি ৰকাৰ দি ইয়াত কিছুমান শব্দ দিয়া আছে, এইবিলাক পঢ়িব লাগিব। শুনি কওঁ আহা। গ্ৰহ, ঘ্ৰাণ, শ্ৰম, প্ৰাণ, নম্ৰ, তাম্ৰ, মুদ্ৰা, অগ্ৰজ, বিশ্ৰাম, আশ্ৰয়, পবিত্ৰ, দৰিদ্ৰ। তাৰপিছত কি কৈছে খালী ঠাইত ৰকাৰ বহুৱাই শব্দ সাজি পঢ় আহা। তাৰপিছত কি কৈছে এই খালী ঠাইবিলাকত ৰকাৰ বহুৱাব লাগিব। ৰকাৰ বহুৱাই কি হয় প্ৰথম, বিগ্ৰহ, বিশ্ৰাম, দ্ৰৱণ, ম্ৰিয়মান, দৰিদ্ৰ, প্ৰলয়, প্ৰাণ। তাৰপিছত পঢ় আহা। পৃথিৱীত অনেক প্ৰাণী আছে, তাৰে ভিতৰত কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া। গৰু ঘৰচীয়া প্ৰাণী, বাঘ বনৰীয়া প্ৰাণী। ইয়াক ব্যাঘ্ৰ বোলা হয়। বাঘৰ আন এটা নাম হৈছে ব্যাঘ্ৰ। হৰিণ এবিধ নম্ৰ প্ৰাণী। মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ'টো ইমানেলৈকে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।